Hi friends. Welcome to my new YouTube channel. আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ' হয়, আপোনালোক চাই থাকিব। আৰু মোৰ চেনেলৰ নাম হ'ল এছামিজ ব্লগাৰ কানিয়াদি। আৰু আজিৰ ভিডিঅ'টো হ'ল অকণমান ঘৰৰ পৰা আমি ওলাই যাওঁ আৰু খৰি ল'ব ওলাই যাওঁ। ঘৰত খৰি নাই, তাকে ভিডিঅ'টো চাই থাকিব, আপোনালোকক দেখুৱাম। আৰু পিছত পাৰিলে ভাল ভিডিঅ' মানে ফাৰ্ষ্ট ভিডিঅ' বনাই আছোঁ, মানে ভিডিঅ' ভালকৈ বনাব নাজানো। সকলোৱে ছাপোৰ্ট কৰিব। মোৰ চেনেলটো চাব আপোনালোক আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিব সকলোৱে ভাল লাগিলে। আৰু মানে আমি এইটো ফাৰ্ষ্ট ব্লগ বনাই আছোঁ তো, সেইটো কাৰণে ভালকৈ বনাব নাজানো, সেইটো কাৰণে আৰু বনাই আছোঁ, চেষ্টা কৰি আছোঁ। আৰু মানে এতিয়া আমি যাবলৈ ওলাইছোঁ। এইখন আমাৰ ই ৰিক্সা। আমি এতিয়া গাঁৱতে বেছি দূৰ নহয়, আমি খৰি ল'বৰ কাৰণে যাই আছোঁ। ঘৰত নাই, খৰি একদম খতম হৈ গৈছে। চাওক, এইখিনিহে আছে আৰু এইপিনে নোহোৱাই হৈছে। আৰু এইটো আমাৰ পাকঘৰ, এইটো আমি ইয়াতে থাকোঁ। আৰু এইটো মা দেউতা আইতা ভণ্টি থাকে। আৰু এইখন মোৰ ই ৰিক্সাখন, ইয়াকে চলাওঁ। আৰু মই এতিয়া চাবিটো ল'ব পাহৰি গৈছোঁ। চাবি ক'ত? এইটো চাবি পাইছোঁ, এইটো কল পকাই নাই। আৰু মোৰ মানি বেগ এইয়া, পইচা লৈছা? ট্ৰেইন আহিছে, আমাৰ ওচৰতে ট্ৰেইন যায়। চাবিটো এইটো আমাৰ পিলপিলি হয়, ই ৰিক্সা বুলি কয়। আমাৰ ইয়াত পিলপিলি বুলি কয়। আৰু মেৰা মাম্মী খৰি ল'বা, পইচাটো লৈছা? এইটো মোবাইলটো চোৱা, ভিডিঅ' হৈ আছে নেকি? ভিডিঅ' বনাই আছো। মোৰ হাজবেণ্ডে পিলপিলি চলাই অকণমান পিলপিলিতে খৰি ল'ব গৈ আছোঁ। কিছু নাই খৰি যাই আছো গাইছ, চাওক যাই আছো এতিয়া। এইটো আমাৰ ঘৰত যোৱা ৰাস্তা। নালাগে চাওক, এইপিনে ৰংজুলি যায় আৰু এইপিনে চিমলিতলা যায়। এইখনে হৈছে আমাৰ গাঁও। এইপিনে আমাৰ গাঁৱত আমাৰ ঘৰৰ পিনে যায়। আৰু এইপিনে পানী যাই আছো। চাওক, পথাৰত পানী নোহোৱা হৈ গৈছে। নতুনকৈ মন্দিৰ পুৰাণিয়ে ভালকৈ বনাব। আৰু এইপিনে পথাৰত যায়। মোৰ মোবাইলটো লৈছা? অলপ আগত গ'লে চিমলিতলা পায়। আৰু চিমলিতলা নোপোৱাতে কাঁহীবাৰী বুলি কয়, কাঁহীবাৰী পায়। দোকান
এই ৰাস্তা খারাপ দোকান বনাই আছে ইয়াতে পিতম কা দোকান হল ইয়াতে মাছ মাৰিব আহিছিলোঁ আমি বহুত মাছ পাইছোঁ চাওক সেইপিনে আৰু আগত এটা মন্দিৰ আছে ডাঙৰ পূজা হয় জাৰপাল ঠাকুৰ যাই আছোঁ এই কলেজ শ্ৰীলংকনা বুলি কয় এইখিনি শ্ৰীলংকনা স্পীড ব্ৰেকাৰ বহুত ডাঙৰ মানে শ্বিলং নিচিনা ৰাস্তাবিলাক তেৰা বেকা যে সেইটো কাৰণে শ্ৰীলংকনা বুলি কয় ছাগলটো গৰমত বহি আছে এইটো ৰাস্তা আছে আৰু চাওক রাস্তা দেখিছে না নাই টার্নিং বহুত আছে বহুত ভাল লাগে মানে এইখিনি ইমান গৰম দিছে একদম মানে থাকিব নোৱাৰা ঘৰত তাৰ কাৰণে মানুহবিলাক আহি কিনে গাছৰ তলতে মানে বহি থাকে আৰু গৰমত এইকেইটা দিন অলপ গৰম বেছি দিছে ৰাস্তাটো বহুত বেয়া এইখিনি দেখিছা ইয়ে ইমান খাল যাওক ব্রেকে নাই বেশি গাড়িখানে ব্রেক নেওয়া হয়েছে আগত এইখন পাহাৰৰ ওচৰ আহি পালো খৰি ল'ব যাওঁ ৰ খৰি গৰমত সকলে বহি আছে ইমান গৰম কাম কৰিব নোৱাৰে একদম মোবাইল মেন ক'ত যা কথা কতি খৰি ল'ব আহিছিলোঁ আছে না নাই বাৰু
আহি পালোঁ ঘৰ ইয়াতে খৰি এইবিলাক চাওক জিদা জিদা পিনে আহ জলদি জলদি খৰি নোহোৱা হৈছে এইটো মন্দিৰ ইয়াতে চাকি জ্বলাই সন্ধিয়া হ'লে পাকাৰ বনাইছে ফুল এইটো চাওক কি বনাইছে ফুল কি 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 নাম এইটো কি বুলিবা কয় এইটো ফুলটোৰ নাম জানে নেকি আপোনালোকে জানিলে কমেণ্ট কৰি ক'বচোন এইবিলাক ফুল ৰুইছে ধুনীয়াকৈ মানে ঘৰত ছোৱালী মানুহ থাকিলে এই আৰু ফুল চুল ৰুই থাকিব ঘৰত জলকীয়া ইয়াতে গৰু থয় ডাউন বহুত ডাউন মিমি মেকুৰীটো গৰমতে খুন্তি মাৰি আছে কি কয় এইটো থামা খৰি লগাইছো বান্ধি কিনে ঘৰত লৈ যাওঁ আমি এতিয়া ঘৰত আহি পালোঁ এয়া খৰি আনিলোঁ খৰি এবাৰ ৰ'দত দি আছোঁ তাচা আছে খৰিগিলা 4 বজা খৰি নমাই আছোঁ বিলবিলিৰ গাড়ীৰ পৰা আমাৰ 1 বজে মেলা ডাঙৰ ডাঙৰ ভাগৰ লাগিল গৰম আজিৰ ভিডিঅ'টো এইখিনি আপোনালোক ভাল লাগিলে সাবস্ক্ৰাইব লাইক কৰিব চাব আপোনালোক আমাৰ ভিডিঅ' আৰু নেক্সট ভিডিঅ'ত যেন ভাল ভিডিঅ' বনাম আপোনালোকে চাই থাকিব আৰু ছাপোৰ্ট কৰিব আজি এইখিনিয়ে বাই বাই আৰু নেক্সট ভিডিঅ'